কাৰেংঘৰ প্ৰথম ফ্লোৰ আৰু ওপৰত যাব নোৱাৰি নি বল বল মই ভিডিঅ' কৰি একো নহয় আৰু কোনফালে উঠিম একেবাৰে টপ ফ্ল'ৰলৈ যাম বুলি ভাবিছোঁ উঠা জেগাটো বিচাৰি ফুৰিছোঁ কোনফালে উঠে ঐ ইয়াত আছে নেকি এয়া কাৰেঙৰ সন্মুখ বাস এইটো গছ পুলি কি বনাইছিলে বল ওপৰত বল কোনফালে উঠে কোনফালে উঠে ওপৰলৈ এইফালে ন ঐ ওপৰত যাওঁ একেবাৰে ওপৰলৈ উঠা পথ ওপৰলৈ গৈ আছো কাৰেংঘৰ এইয়া কাৰেংঘৰ একেবাৰে ওপৰ বাস কাৰেংঘৰ একেবাৰে ওপৰ বাস ৰজা ইয়াতে এই ৰকতে বহি মেলি নৃত্য উপভোগ কৰিছিলে এই তলতে নৃত্য নাটিকা হৈছিলে ৰজা ইয়াতে বহি উপভোগ কৰিছিলে এয়া এই ৰকতে ৰজাই বহি উপভোগ কৰিছিলে নৃত্য নাটিকা মনোমোহা দৃশ্য প্ৰাকৃতিক পৰিৱেশ সৌন্দৰ্য আছে ইয়াত এয়া এইফালে নামঘৰ এখন আছে ভাগৱত চলি আছে এইটো পাৱাৰ ডিষ্ট্ৰিবিউচন ইয়াত আচলতে সৈন্য বাহিনী ৰাখিছিলে কিজানি আহোম যুগত শত্ৰুৱে যাতে কাৰেঙত এটেক কৰিব নোৱাৰে এইটোৰ কাৰণে সৈন্য বাহিনী ইয়াত থাকিবৰ কাৰণে সুবিধা কৰি দিছিলে কিজানি ইয়াতে সেইটো আৰু ওপৰত যাব নোৱাৰি ন পাৰিব ন বল গৈ থাকিম কাৰেংঘৰ কি ক'ম আৰু আহোমৰ 600 বছৰ ৰাজত্বৰ এটা চিহ্ন এই আৰু ওপৰলৈ গৈ আছে একেবাৰে ওপৰলৈ এই একেবাৰে ওপৰ বা এই ওপৰ সেইফালে আৰু ওপৰত একেবাৰে টপ তালৈকে উঠি যাম এইটো কোন বহি আছে এইটো আমাৰ শিৱসাগৰৰ এটা দুৰ্বৃত্তই বহি আছে ইয়াত এইটো চুৰি তুৰি লৈ আছে এই আৰু কাৰেংঘৰ একেবাৰে ওপৰ বাস তললৈ চাব পাৰি এয়া গড়গাঁও আলি ধুনীয়া দৃশ্য পৰিৱেশো ভাল এইটোত কি লিখা আছে চাওঁচোন আহোম ৰাজা প্লেচ আহোম ৰজা প্লেচ প্লেচ নহয় পেলেচ
ধুনীয়াকৈ বনাইছে বাৰু ফুল গছেদি ধুনীয়া লাগিছে আহোম ৰজা প্লেচ এয়া কাৰেংঘৰ ইয়াৰ পৰাই ৰজাই নৃত্য নাটিকা উপভোগ কৰিছিলে এয়া ফিল্ড মনোমোহা ফিল্ড এই আহোম ৰজা প্লেচৰ কিনাৰ ফিল্ডটোতে নৃত্য নাটিকা কৰিছিলে নাচনীয়ে আহোম ৰজা ওপৰৰ পৰা উপভোগ কৰিছিলে সেই আৰু ইমানে কাৰেংঘৰ চালোঁ আহোম যুগৰ 600 বছৰীয়া ৰাজত্বৰ এটা ঐতিহাসিক চিম্বল